কবিতাৰ শিৰোনাম মৃত্যুৰ আৰ্তনাদ। আৰু কিমান চিঞৰিম ন্যায় বিচাৰি, আৰু কিমান দেখিম অসমীয়াৰ চকুত কান্দোনৰ ৰূপ। এফালে যদি ন্যায় হকে চিঞৰো, আনফালে আকৌ মৃত্যুৰ আৰ্তনাদ শুনো। এতিয়া যেন মৃত্যু একেবাৰে সহজ হৈ পৰিছে কিছুমান মানৱৰূপী দানৱৰ বাবে। এয়াই নেকি জীৱশ্ৰেষ্ঠ মানৱ জাতি? হাতীৰ মুখত ফটকা ফুটাই নিজকে জীৱশ্ৰেষ্ঠ বুলি পৰিচয় দিয়া মানৱ জাতি? এয়াই নেকি নিজৰ সন্তানক হত্যা কৰিবলৈ অকণো কুণ্ঠাবোধ নকৰা জীৱশ্ৰেষ্ঠ মানৱ জাতি? সঁচাকৈ মানৱীয়তা বোলা বস্তুটো ক'ৰবাত হেৰাই গ'ল। আজিকালি মানুহে মানুহক চিনি নাপায়। এতিয়া যে মৃত্যু এটি মাথো সাধাৰণ শব্দ হৈ পৰিছে। নেজানো এয়াই শেষ নে আৰম্ভণি, কিন্তু মৃত্যু যেন এতিয়া একেবাৰেই সহজ।